হেল্ল' বন্ধুসকল, কি খবৰ? আজিৰ এই ভিডিঅ'ত আমি আনবক্সিং কৰিম ফ্লিপকাৰ্টৰ পৰা কিনি অনা আৰু এটি প্ৰয়োজনীয় প্ৰডাক্ট, যিটো প্ৰডাক্ট আপোনাৰ ঘৰৰ লগতে আপোনাৰ সকলো ঠাইৰ বাবে প্ৰয়োজন। যদিহে আপোনাৰ এখন গাড়ী আছে, আপোনাৰ ঘৰখন বেছি লেতেৰা হৈ থাকে বা আপোনাৰ বহুত ডাঙৰ ঘৰ আছে, বেছি চাফা কৰিব লাগে, তেতিয়াহ'লে এই বস্তুটো আপোনাৰ বাবে অতি প্ৰয়োজন। এই বস্তুটো হ'ল এয়াৰ ব্লাৱাৰ বা এয়াৰ ভেকুৱাম, দুটা কাম কৰে। চাওঁ আহক বস্তুটো। এইটো জেকে মিষ্টাৰ কোম্পানীৰ পৰা ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ কৰি আনিছোঁ। ইয়াত আছে এটি দীঘল প্লাষ্টিকৰ নাল, এটি নাইলনৰ সৰু এটা মোনা, য'ৰ পৰা বায়ু সহজতে ওলাই গুচি যায়, আৰু এই মোনাটোত সকলো ধূলি বালি আহি জমা হয়। এই মেচিনটোৰ ৱাৰেণ্টি হ'ল মাত্ৰ 6 মাহ। কোম্পানীৰ পৰা ইয়াত ডিটেইলছ দিয়া আছে, ফোন নম্বৰ দিয়া আছে। যদিহে আপোনাৰ মেচিনটো বেয়া হয়, আপুনি কোম্পানীক ঘূৰাই দিব পাৰিব বা ৱাৰেণ্টি হিচাপত কাম কৰিব পাৰিব। ইয়াৰ কাম কৰিবলৈ হ'লে নালডাল ইয়াত লগাব লাগিব। ইয়াত লক ছিষ্টেম আছে। নালডাল ইয়াত লগাই আপুনি যিটো ইয়াৰ প্লাগ আছে তাত কাৰেণ্টৰ বৰ্ডত লগাব লাগিব। এই প্লাষ্টিকৰ সৰু মোনাটো আপুনি সেম লক থকা ধৰণে ইয়াত লগাব লাগিব। ইয়াত এটি শক্তিশালী সুইচ আছে। এই সুইচটোত টিপিলে অন হয়। এতিয়া আমি পৰীক্ষা কৰিম বস্তুটো কেনেকৈ কাম কৰে। অন কৰিলোঁ আৰু ইয়াৰ পৰা অতি সহজতে যিকোনো বস্তু ইয়াৰ বতাহে উৰাই লৈ যাব পাৰে। দোকানত থকা ধূলিখিনি আমি চাফা কৰিলোঁ। যিকোনো ধৰণৰ আপুনি ঘৰ সৰা কামৰ পৰা আৰম্ভ কৰি অতি তীব্ৰ গতিত বতাহ ইয়াৰ পৰা ওলাই যায়। সেইটো কাৰণে আপুনি এইটো বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব। ঘৰ চাফা কৰা কামৰ লগতে গাড়ী চাফা, দোকান চাফা, য'ত বেছি লেতেৰা হৈ থাকে, য'ত আপুনি ঝাৰু ল'বলৈ মন নাই আপোনাৰ বা ঝাৰুৰে আপুনি কাম কৰিব নিবিচাৰে, তেতিয়াহ'লে আপুনি ল'ব লাগিব। এতিয়া আমি ইয়াক পৰীক্ষা কৰিম ধূলি বালি ইয়াৰ ভিতৰত কেনেকৈ টানি লৈ যাব পাৰে। যদি আপোনাৰ গাড়ীত ধূলি বালি থাকে, যেনেকৈ কাৰ ৱাছত ভেকুৱাম মেচিনেৰে কাম কৰে, ঠিক তেনেকৈ এই মেচিনটোৰে আপুনি কাম কৰিব পাৰিব। সেয়েহে আমি নালডাল উল্টাকৈ লগাই দিব লাগিব আৰু মোনাটো য'ত আছিলে তাৰ পৰা নালডাল লগাই দিব লাগিব। নালডাল মোনাটোত লগত লগাই দিব লাগিব। কাৰেণ্টত অন কৰিব লাগিব। তাৰ পৰা আমি চাব পাৰিছোঁ এই কাগজৰ টুকুৰাখিনি কেনেকৈ ইয়াৰ ভিতৰত সোমাই গৈ আছে। আমি বালিও পৰীক্ষা কৰিম, ধূলিও পৰীক্ষা কৰিম তাৰ পিছৰ চেপ্টাৰটোত। এই মেচিনটোৰ এটাই সমস্যা আছে, ই তীব্ৰ গতিত শব্দ কৰি কাম কৰে। এতিয়া আমি গাড়ীত আহিলোঁ, গাড়ীত থকা মাটিখিনি চাব কেনেকৈ ই টানি লৈ যায়। অতি সুন্দৰভাৱে মোৰ গাড়ীখন চফা হৈ গৈ আছে। গতিকে গাড়ীখন চফা কৰাৰ লগতে মই মোৰ ঘৰখন ইয়াৰ জৰিয়তে সুন্দৰকৈ চাফা কৰিব পাৰিম। ইয়াৰ বাজেটত মই কিনিছোঁ, সেইটো কাৰণে দামো বহুত কম। 800ৰ পৰা 900 টকাৰ ভিতৰত যিকোনো অনলাইনৰ পৰা ইয়াক কিনিব পাৰি। আচলতে বজাৰত যিবিলাক ভেকুৱাম মেচিন আছে, সেই মেচিনবিলাকৰ দাম বেছি। ইয়াত চাব আপুনি কিমান ধূলি আছে, গোটেইখিনি ই শোষণ কৰি লৈছে। যেতিয়া আমি নালডাল উল্টাকৈ লগাই ভেকুৱাম হিচাপে কামত লগাইছোঁ, গোটেই ধূলিখিনি অতি সুন্দৰভাৱে চাফা হৈ গৈছে। ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এই বস্তুটো মই 800 টকাত কিনি আনিছোঁ। ধন্যবাদ।